SP আনন্দ মিশ্ৰক বদলি কৰা হৈছে টাইম এট বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীনভাৱে বদলি কৰিছে আনন্দ মিশ্ৰক আজি সংবাদমেল সম্বোধন কৰিছিল SP আনন্দ মিশ্ৰই এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল চৰকাৰক ইয়াৰ পিছতে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বদলি কৰা হৈছে আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বদলি কৰা হৈছে নগাঁও কীৰ্তি কমল বৰা এনকাউণ্টাৰ প্ৰতিবেদন দাখিলৰ পিছতে বদলি আনন্দ মিশ্ৰক ৰাজ্যজুৰি আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে খুব উজাৰিছিল বহুতে SP আনন্দ মিশ্ৰক বদলি অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো নিউজ ৰুমলৈ যাব বিচাৰিছো নেত্ৰজিৎ বৰা আছে আমাৰ সৈতে নেত্ৰজিৎ এটা ডাঙৰ খবৰ নিশ্চয় ঋতুস্মিন সময় এই মুহূৰ্তত যি খবৰ ৰাখি পৰিছে SP আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বদলি কৰা হৈছে আৰু এই মুহূৰ্তত যি খবৰ ৰাখিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা নিৰ্দেশ ৰাখিছে আৰু জৰুৰীকালীনভাৱে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এই মুহূৰ্তত বদলিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু আজিৰ দিনৰ ভাগত আনন্দ মিশ্ৰক সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰাৰ পাছতে আনন্দ মিশ্ৰক এই মুহূৰ্তত বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা কেইবাটাও খবৰ এই মুহূৰ্তত আমাৰ যি আপডেট আহি পৰিছে যে কাইলৈ দিনটোত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ আনন্দ মিশ্ৰক তলব কৰা হৈছে দিনৰ ভাগত আনন্দ মিশ্ৰক ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তাৎক্ষণিকভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতেই SP আনন্দ মিশ্ৰক বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত আনন্দ মিশ্ৰক কলৈ বদলি কৰা হৈছে তাৰ তথ্য আহি পৰা নাই কিন্তু আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ কাইলৈ দিনৰ ভাগত আনন্দ মিশ্ৰক তলব কৰা হৈছে দিনৰ ভাগত তেওঁ উপস্থিত হ'ব লাগিব আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আৰু তাৰ পাছত হয়তো আনন্দ মিশ্ৰক কলৈ বদলি কৰা হ'ব বা কলৈ দিয়া হৈছে তাৰ সন্দৰ্ভত অধিক আপডেট আমাৰ হাতত আহি পৰিব কিন্তু এই মুহূৰ্তত যি খবৰ আহি পৰিছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে জৰুৰীকালীনভাৱে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এই মুহূৰ্তত তেওঁক বদলি কৰা হৈছে দিনৰ ভাগত সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলৰ পাছতেই আনন্দ মিশ্ৰক বদলিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত সেই আপডেট আমাৰ হাতত আহি পৰিছে আমি আনন্দ মিশ্ৰই কি কৈছিলে সেই মন্তব্য আমাৰ হাতত আছে কিন্তু এই মুহূৰ্তত আমি ফুল প্লেটৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছো যে SPক বদলি কৰা হৈছে SP আনন্দ মিশ্ৰক বদলি কৰা হৈছে আমি এইখিনিতে কৈ থওঁ যে এই এনকাউণ্টাৰ ভুৱা আছিলে বুলি প্ৰতিবেদন দিয়াৰ পিছতেই কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ যে ভুৱা আছিলে আৰক্ষীৰ ভুল আছিলে সেই প্ৰতিবেদন দিয়াৰ পিছতেই নগাঁও যিগৰাকী আৰক্ষীয়ে গুলিয়াইছিল তেওঁক নিলম্বন কৰা হৈছিলে কিন্তু আজিও সেই প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই আনন্দ মিশ্ৰ সংবাদমেল পাতি কীৰ্তি কমল বৰা ড্ৰাগছৰ সৈতে জড়িত বুলি দাবী কৰিছিল প্ৰত্যাহ্বান জনাইছিল চৰকাৰৰ সিদ্ধান্তক চৰকাৰৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছিল ইয়াৰ পিছতেই আনন্দ মিশ্ৰক এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত তেওঁক জৰুৰীকালীনভাৱে ট্ৰেন্সফাৰ কৰা হৈছে বদলি কৰা হৈছে নগাঁৱৰ পৰা বদলি কৰা হৈছে আৰু বৰ্তমান DGP অফিচলৈ তলব কৰা হৈছে বুলি জানিব পৰা গৈছে অধিক তথ্য আৰু যদি আছে আমি নেত্ৰজিতৰ কাষলৈ যাম কিন্তু আনন্দ মিশ্ৰই আজি কি ধৰণে চৰকাৰী ৰিপৰ্টক প্ৰত্যাহ্বান জনাই কি বুলি দাবী কৰিছিল সেই মন্তব্য আছে শুনাই লৈছো পুনৰ নেত্ৰৰ কাষলৈ যাম কেতিয়াও নামানি কীৰ্তি কমল নিৰ্দোষী বিলকুল নিৰ্দোষী নহয় আমাৰ চকুত নিৰ্দোষী নহয় এই ড্ৰাগছৰ মানুহৰ লগত ঘূৰি আছে তাৰ মানুহক বচোৱাৰ চেষ্টা কৰা যিটো মানুহ ক্ৰাইমৰ লগত আছে কেনেকৈ নিৰ্দোষী হ'ব সেইটো আহিব লাগে ইনভেষ্টিগেশ্যনত যদি সেই কিয় সোমাইছে তাক যদি সাপোজ কয় মই ড্ৰাগছৰ লগত নাছিলো ঠিক আছে তে ড্ৰাগছৰ মানুহ কিয় বচাইছে চান্দা পাইছিলে নেকি পইচা দিছিলে নাকি মই প্ৰটেকশ্যন দিব তোমাৰ ঘৰৰ লগত আমি ড্ৰাগছৰ ব্যৱস্থা কৰি তুমি আহি প্ৰটেকশ্যন দিব যেতিয়া চালে মোৰ মানুহ মাৰিবলে আহি পুলিচৰ পৰা টাইপ কৰি দিলে সেইসব কথা ভাবিব লাগে ইমোশনালি কথা দেখিব নালাগে এই সংবাদমেলৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া শাস্তিমূলক বদলি নেকি সেই কথা এতিয়াও জানিব পৰা হোৱা নাই আনন্দ মিশ্ৰৰ এয়া শাস্তিমূলক বদলি হ'ব পাৰে বুলি ইতিমধ্যে দাবী উঠিছে আৰু আজি দিনৰ ভাগৰ পৰাই এই চৰ্চা লাভ কৰিছিল যে আনন্দ মিশ্ৰক আজি বদলি কৰা হ'ব পাৰে আৰু অৱশেষত SP আনন্দ মিশ্ৰক বদলি কৰা হৈছে নেত্ৰজিতৰ কাষলৈ গৈছো যদি নতুন তথ্য আছে নেত্ৰজিত আপোনাৰ কাষলৈ পুনৰবাৰ আহিছো হয় নিশ্চয় ঋতুস্মিন সময় আমি ইতিমধ্যে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন পন্থৰ পৰা আমাৰ হাতত যি খবৰ আমি এই মুহূৰ্তত লাভ কৰিছোঁ যে কাইলৈ দিনৰ ভাগতেই আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে DGP কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু এয়া শাস্তিমূলক বদলি বুলিয়ে এই মুহূৰ্তত খুবেই চৰ্চিত হৈ আছে কিন্তু আজিৰ দিনটোত যি সংবাদমেল আনন্দ মিশ্ৰক সম্বোধন কৰিছিল সেই সংবাদমেল আনন্দ মিশ্ৰই কৈছিল যে আমাৰ দৃষ্টিত নগাঁৱৰ যি কীৰ্তি কমল বৰা তেওঁ দোষী নহয় বুলি আনন্দ মিশ্ৰই এটা মন্তব্য কৰিছিল সেই মন্তব্যটোৱে কিন্তু ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ যি প্ৰতিবেদন প্ৰবন বৰঠাকুৰৰ ফালৰ পৰা দিয়া হৈছিল তাৰপিছত ৰাজ্য চৰকাৰে কৈছিল যে তাৎক্ষণিকভাৱে
তাৎক্ষণিকভাৱে যি প্ৰদীপনী আছিল তেওঁলোকক নিলম্বন কৰিব লাগে আৰু সম্পূৰ্ণ যে ভুৱা এনকাউণ্টাৰ আছিল সেয়া স্পষ্ট হৈছিল তাৰ পাছতে কিন্তু নিজৰ স্থিতি অটল আছিল আনন্দ মিশ্ৰ গতিকে আনন্দ মিশ্ৰ অটল থকাৰ পাছতে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কাৰণ চৰকাৰে যেতিয়া ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰিছিল বা প্ৰতিবেদন দাখিল কৰা হৈছিল তাৰ পাছতো কীৰ্তি কমল বৰাক দোষী বুলি আনন্দ মিশ্ৰই ক'ব বিচাৰিছিল গতিকে প্ৰতিক্ৰিয়াৰ মাজতে কিন্তু বিভিন্নজনে আনন্দ মিশ্ৰক নিলম্বন কৰিব লাগে আনন্দ মিশ্ৰক বদলি কৰিব লাগে সেই দাবী উত্থাপন কৰিছিল তাৰ মাজতে এই যে তথ্য আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে যে জৰুৰীকালীনভাৱে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি কৰিব লাগে আৰু এই নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ ফালৰ পৰা আনন্দ মিশ্ৰক কাইলৈৰ দিনটো তলব কৰা হৈছে আৰু কাইলৈ দিনৰ ভাগতেই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তাত উপস্থিত হ'ব লাগিব আৰু নগাঁও আৰক্ষী অধীক্ষকগৰাকীক আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত যে উপস্থিত হ'ব লাগিছে সেই তথ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি যোগাযোগৰ চেষ্টা কৰিছিলোঁ আৰু তাৰপিছত আমি এই খবৰ লাভ কৰিছোঁ যে আনন্দ মিশ্ৰক কাইলৈ দিনৰ ভাগত আগবেলাৰ ভাগতেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁক উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু শেহতীয়া এটা আপডেট আহি পৰিছে যে পুৱাৰ ভাগত আনন্দ মিশ্ৰক নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক পুৱাৰ ভাগতেই আৰক্ষী সঞ্চালক প্ৰধানৰ উলুবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু সেই জৰুৰী নিৰ্দেশ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে দিয়া হৈছে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তেওঁক বদলি কৰাৰ নিৰ্দেশ কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা আহিছে বুলি আমি খবৰ লাভ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ফালৰ পৰা খবৰ আহিছে যে তাৎক্ষণিকভাৱে নগাঁও আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰিব লাগে এয়া জৰুৰীকালীন বদলি আনহাতে বদলিৰ বাবে আগত এখন জাননী প্ৰদান কৰা হয় কিন্তু এয়া জৰুৰীকালীন বদলি এই মুহূৰ্তত দিয়া হৈছে বুলি আমি এই মুহূৰ্তত আপডেট লাভ কৰিছোঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা দিয়া নিৰ্দেশ আৰু কাইলৈ দিনৰ আগবেলাৰ ভিতৰতে 12 বজাৰ আগতেই আনন্দ মিশ্ৰক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ হয়তো উপস্থিত হ'ব সেই সম্ভাৱনা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে সম্ভাৱনাৰ খবৰ আহি পৰিছে দিনৰ 12 বজাৰ আগতেই আনন্দ মিশ্ৰক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তেনে সম্ভাৱনাৰ এটা খবৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আৰু কাইলৈ আনন্দ মিশ্ৰ তাত উপস্থিত হোৱাৰ পাছতে স্পষ্ট হ'ব যে এই যি বদলি হ'ল এই যি জৰুৰীকালীন বদলি দিয়া হ'ল ৰাজ্যজুৰি যিধৰণে আনন্দ মিশ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল তাৰ আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল তেওঁলোকৰ দলটো নাৰ্কটিক স্কোৱাডক ভাঙি দিবলৈ যি নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু তাৰ পাছতেই SP আনন্দ মিশ্ৰক জৰুৰীকালীনভাৱে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বদলি কৰা হৈছে 24 ঘণ্টাৰ ভিতৰতেই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি কৰা হ'ব বুলি আমাৰ হাতত খবৰ আহি পৰিছে গতিকে এই খবৰ শেহতীয়া আপডেট এইটোৱে আছে যে 24 ঘণ্টাৰ ভিতৰতেই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বদলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেই সম্ভাৱনাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে